আৰু মিঠা সময়তে কথা কম আৰু ক'ব লাগিব অলপমান কথাটো এনেকুৱা ফাৰ্ষ্ট টাইম যেতিয়া ইউটিউবত আহিছিলোঁ তেতিয়া আজি ভূষণদাক লগ পালোঁ তেতিয়া 600 ছাবস্ক্ৰাইবাৰ লগৰ পৰা মোবাইল লৈ ছাবস্ক্ৰাইব কৰিলোঁ তেনেকৈ আহিলোঁ তাৰপিছত ভাবিলোঁ আমাৰ বাহিৰত যেনেকৈ হয় আমাৰ অসমতো বনাব পাৰি আৰু ফাৰ্ষ্ট মাইণ্ডটো ল'লোঁ কথাটো ভাবি গ্ৰুপত গ'লোঁ এটা গ্ৰুপ আছিলে আমি মিটআপ কৰি তেনেকৈ মাত্ৰ কেইটামান মানুহক লৈয়ে ফাৰ্ষ্ট টাইম কলাক্ষেত্ৰত মাতিলোঁ সকলোকে মানুহ আহিব নাহিব নাজানো তেনেকৈ ফাৰ্ষ্ট মিটআপ হ'ল ছেকেণ্ড বাৰৰ কাৰণে নলবাৰীত পাতিলোঁ নলবাৰীবিলাকে বহুত কৰিলে আৰু তাৰপিছতে ভাস্কৰ গাঁৱত বা ইয়াৰে শিৱসাগৰৰ মিটিং আছে সিহঁতক লগ পালোঁ তাৰ ইয়াতে মিটআপ হৈ আছে তো এটা বদনাম আহিছে একচুৱেলি বদনামৰ কথাটো এইটো জগতে কৈ দিলে আৰু ভাল হ'ব কাৰণ সকলোৱে আছে এইটো কথা ক'ব মন গৈছে একচুৱেলি চবৰ লগতে শ্বেয়াৰ কৰাটো ভাল এটা চেনেল আছে চেনেল এটা ভিডিঅ' বনালে মই তাৰ নাম নকওঁ দেই এনেকৈ ভিডিঅ' বনালে তাতে 4টা চেনেলৰ নাম উল্লেখ কৰিছে নাম্বাৰ 1 ভূষণ মানৱ নাম্বাৰ 2 ডিম্পু বৰুৱা নাম্বাৰ 3 নাগাৰী এণ্টাৰটেইনমেণ্ট নাম্বাৰ 4 আই লাভ ট্ৰেভেল এণ্ড ফুড আমি বোলে ইউটিউব মিটআপ পাতি ছাবস্ক্ৰাইবাৰৰ প্ৰতিযোগিতাত আমি বোলে এইবিলাকে কৰি থাকোঁ এনেকুৱা ধৰণৰ বৰ্তা এটা বেলেগে বনাই দিছে কাৰণ আমি বোলে বেলেগক একো নাপাওঁ কোনোবাই বেয়া কামে লগাই ভিউজ লৈছে ছাবস্ক্ৰাইবাৰ লৈছে এইবিলাকক লৈ আমি একো নাপাওঁ এইটো কথা সকলোৱে আছে এইটো কথা মোৰ ফালৰ পৰা বা আমাৰ ইউটিউব ইউনিয়নৰ ফালৰ পৰা আমি ক'ব বিচাৰিম ইউটিউব চেনেলটো হ'ল সকলোৰে নিজৰ ব্যক্তিগত চেনেল যাৰ যি মন যায় সেইটো আপলোড কৰি থাকিব পাৰে আমাৰ ফালৰ পৰা বা মোৰ ভিডিঅ'ত আপুনি কিবা এটা বেয়া পাইছে আপুনি মোক ক'বই পাৰিব নাগাৰী দুইটাৰ তো এইটো ভাল লগা নাই তাৰপিছতো মই সেইটো একেটা কথাকে আকৌ আপলোড কৰাটো মোৰ ব্যক্তিগত কথা আপোনাৰ কথা মই মানিব পাৰোঁ বা নামানিব পাৰোঁ এটা চেনেল আছে সেইটো চেনেলে এনেকুৱা ধৰণৰ থাম্বনেইল লগাই যিটো মানে সকলোৰে কাৰণে যোগ্য নহয় বা সকলোৱে চাব নোৱাৰে তো সেইটো লৈ এটা কণ্ট্ৰভাৰ্চি চলি আছে তো মই ভাবোঁ সেইটো আমাৰ ফালৰ পৰা আমি জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক যে আপোনালোকে তেনেকুৱা ধৰণৰ থাম্বনেইল নলগাব আৰু যিসকল সাধাৰণ ৰাইজ আছে তেওঁলোকক কৈছোঁ যে তেনেকুৱা ধৰণৰ ভিডিঅ' পালে আপোনালোকে ৰিপৰ্ট কৰক কিবা কৰক কাৰণ তেনেকুৱা বদনাম আমি চবেই পাব লাগে কাৰণ তেনেকুৱা এটা ভিডিঅ' কেৱল মই বা আপুনি আমাৰ এজন মানুহে নাচায় আজি থাম্বনেইলত বেয়া ফটো এখন লগাই দিলে আমাৰ বয়সৰ ল'ৰা ছোৱালী চবেই চাব বিচাৰে কিন্তু আমাৰ মাক দেউতাকবিলাকে তেনেকৈ কি কৰিব চাব নিবিচাৰে তেওঁলোকে মানে লাজ পাব লগা চ' মই ভাবোঁ সেইটো কণ্ট্ৰভাৰ্চি সেইখিনিতে শেষ হ'ব লাগে চ' আৰু একো নাই ধাৰ অল আছাম ইউটিউব মিটআপ হ'ল ফেয়াৰফেচ বুলি ক'ব পাৰি এনেকৈ ধৰ্মী ইভেণ্টছে ইমান ডাঙৰ এটা আয়োজন কৰিছে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ গুৱাহাটীৰ পৰা এইখিনিলৈকে আহিছিলোঁ কিমান মানুহ হ'ব কি হ'ব নাজানো ইয়াতে তাৰপিছত শিৱসাগৰৰ বহুত ভাল ইয়াৰ মানুহবিলাক বহুত ভাল অলপমান দাঢ়ি চাঢ়ি ষ্টাইল কৰি আহিছিলোঁ শুনিছিলোঁ এই বছৰৰ ছোৱালীবোৰ ধুনীয়া ডেকা ল'ৰা অলপমান লেভেল দিম বুলি আহিছিলোঁ ভাল লাগিল যোৱাকালি থাকিলোঁ আজি থাকিলোঁ সকলোকে লগ পালোঁ সকলোৱে বহুত ভালকৈ পাতিছে ভাস্কৰ দা থেংক ইউ আৰু এইখিনি ধনী ফেন্সক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।